নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি অনুশীলনী 1.3 3 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম আগৰ ভিডিঅ'ত 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান কৰা হৈছে এই পাঠৰ এতিয়ালৈকে যিমান কেইটা ভিডিঅ' কৰা হ'ল সেই আটাইকেইটা ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তোমালোকে ইচ্ছা কৰিলে চাব পাৰিবা এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়াবিলাক p by q ৰ আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q = 0 ইয়াত এই সংখ্যাবিলাক দিছে এই সংখ্যাবিলাকক p by q ৰ আৰ্হিত প্ৰকাশ কৰিব লাগে য'ত p আৰু q অখণ্ড সংখ্যা এতিয়া 1 নম্বৰটো চোৱা 1 নম্বৰত আছে 0.6 বাৰ ইয়াক আমি এনেদৰে কৰিম ধৰা হ'ল x = 0.6 বাৰ 6 বাৰ মানে 0.6666 বাৰে বাৰে ওলাই গৈ থাকিব ইয়াত 6 টো ৰিপিট হৈছে ইটোক দিলো নাম্বাৰ 1 এতিয়া এটা অংকৰ যদি ৰিপিট হয় তেতিয়া হলে আমি সংখ্যাটোক 10 ৰে পূৰণ কৰিব লাগে ইয়াক আমি 10 ৰে পূৰণ কৰিম 1 ক 10 ৰে পূৰণ কৰিলে আমি কিমান পাম চোৱা 10x = ইয়াক 10 ৰে পূৰণ কৰিলে দশমিক বিন্দুটো এটা স্থান সোঁফালে যাব ইয়াত 6 এটা দশমিক বিন্দুৰ বাওঁফালে আহিব তেতিয়া হলে কিমান হ'ব 6.666 আৰু এটা 6 দি দিও ইটো দিলো নাম্বাৰ 2 এতিয়া সমীকৰণ 2 ৰ পৰা 1 নম্বৰ সমীকৰণটো আমি বিয়োগ কৰি দিও 2 - 1 তেতিয়া হলে কিমান হ'ব 10x - x এই সমীকৰণটোৰ বাওঁপক্ষৰ পৰা এই সমীকৰণটোৰ বাওঁপক্ষটো আমি বিয়োগ কৰিব লাগিব ইয়াৰ পিছত এই সমীকৰণটোৰ সোঁপক্ষৰ পৰা এই সমীকৰণটোৰ সোঁপক্ষটো বিয়োগ কৰিব লাগিব এতিয়া ইয়াৰ পৰা এই সংখ্যাটো যদি আমি বিয়োগ কৰো তেতিয়া হলে আমি কিমান পাম চোৱা 6.6666 এনেকৈ ওলাই গৈ থাকিব আৰু ইটো হ'ল 0.6666 এনেকৈ ওলাই গৈ থাকিব এতিয়া 6 ৰ পৰা 6 বিয়োগ কৰিলে 0 6 ৰ পৰা 6 বিয়োগ কৰিলে 0 ইয়াত হ'ব 0 ইয়াত হ'ব 0.6 ইয়াক আমি কেৱল 6 বুলি লিখিলেই হ'ল এতিয়া 10x - x = 9x = 6 x = 6/9 6/9 ক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰো ইয়াক 3 ৰে কাটিলে যাব 3 × 2 = 6 আৰু ইয়াক 3 ৰে কাটিলে হ'ব 3 × 3 = 9 x = 2/3 এতিয়া x মানে আমি কিমান ধৰিছিলো 0.6 বাৰ গতিকে x ৰ পৰিৱৰ্তে আমি লিখিম 0.6 বাৰ = 2/3 এতিয়া আমি 0.6 বাৰক p by q ৰ আৰ্হিত প্ৰকাশ কৰিলো য'ত p হ'ল 2 আৰু q হ'ল 3 ইয়াক আমি অন্যটা ধৰণেও কৰিব পাৰো আমি 2 ৰ পৰা 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ নকৰাকেও কৰিব পাৰো হেতু চোৱাচোন কেনে ধৰণে কৰিব পাৰি 10x = 6 plus 0.6666 আমি এই সংখ্যাটো আমি এনেদৰে লিখিব পাৰো 6.6666 এই সংখ্যাটোক আমি এনেধৰণে লিখিলো 6 plus 0.6666 এতিয়া চোৱা 10x = 6 plus 0.6666 আমি কিমান ধৰিছো 1 নম্বৰত চোৱা আমি ধৰিছো 0.6666 = x গতিকে ইয়াৰ পৰিৱৰ্তে মই x লিখি দিও এটো আমি ক'ৰ পৰা পালো 1 ৰ পৰা এতিয়া 10x - x আমি x টো বাওঁফালে আনিলে কি হ'ব মাইনাস হ'ব = 6 9x = 6 x = 6/9 ইয়াক লঘিষ্ঠ আকাৰলৈ নিলে হ'ব 3 × 2 = 6 3 × 3 = 9 x = 2/3 আৰু x মানে হ'ল 0.6 বাৰ = 2/3 এতিয়া তোমালোকে চোৱা ইয়াত দশমিক বিন্দুৰ পিছত এটা অংক বাৰে বাৰে ওলাইছে গতিকে ইয়াক আমি 10 ৰে পূৰণ কৰিছো যেতিয়া দশমিক বিন্দুৰ পিছত
কেৱল এটা অংকহে বাৰে বাৰে ওলায় তেতিয়া আমি সেই সংখ্যাটোক 10ৰে পূৰণ কৰিম যদি দশমিক বিন্দুৰ পিছত দুটা অংক বাৰে বাৰে ওলায় তেতিয়াহ'লে সেই সংখ্যাটোক আমি 100ৰে পূৰণ কৰিম আকৌ দশমিক বিন্দুৰ পিছত যদি তিনিটা অংকৰ পুনৰাবৃত্তি ঘটে তেতিয়াহ'লে আমি সেই সংখ্যাটোক 1000ৰে পূৰণ কৰিম গতিকে আমি এই সংখ্যাটোক প্ৰথমে আমি কৰিব লাগিব দশমিক বিন্দুটো এই স্থানলৈ নিব লাগিব তোমালোকে চাই লোৱা এই কথাটো বুজি পালে তোমালোকে সহজতে এনে ধৰণৰ অংকবিলাক p/q আহিলে নিব পাৰিবা প্ৰথমে আমি এই সংখ্যাটোক দশমিক বিন্দুটো এই স্থানলৈ নিম 4.7 কৰিম তাৰ পিছত দশমিক বিন্দুৰ পিছত এটা অংক বাৰে বাৰে ওলাইছে 4.7 বাৰ মানে 4.777 এনেকৈ ই ওলাই গৈ থাকিব গতিকে ইয়াক আমি 10ৰে পূৰণ কৰিম এই সংখ্যাটোৰ ক্ষেত্ৰত চোৱা দশমিক বিন্দুৰ পিছত তিনিটা অংক বাৰে বাৰে ওলাইছে 001 গতিকে ইয়াক আমি 1000ৰে পূৰণ কৰিম এই সংখ্যাটোৰ ক্ষেত্ৰত চোৱা 0.545454 দশমিক বিন্দুৰ পিছত দুটা অংকৰ এটা থুপ অৰ্থাৎ 545454 এনেকৈ ওলাই গৈ আছে গতিকে এই সংখ্যাটোক আমি 100ৰে পূৰণ কৰিম ইয়াৰ পিছত আছে 0.59 বাৰ 0.59 বাৰ মানে 999 এনেকৈ ওলাই গৈ থাকিব আমি প্ৰথমতে কি কৰিম দশমিক বিন্দুটো এই স্থানলৈ নিম তাৰ পিছত দশমিক বিন্দুটোৰ পিছত যেহেতু ৰিপিট হোৱা অংক এটা 9999 গতিকে ইয়াক আমি 10ৰে পূৰণ কৰিম ইয়াৰ পিছত আছে 0.345545 প্ৰথমতে আমি দশমিক বিন্দুটো এইটো স্থানলৈ লৈ যাম তাৰ পিছত দশমিক বিন্দুটো ইয়ালৈ নিয়াৰ পিছত সংখ্যাটো হ'ব 3.454545 দশমিক বিন্দুৰ পিছত দুটা অংক পুনৰাবৃত্তি হৈ আছে গতিকে এই সংখ্যাটোক আমি 100ৰে পূৰণ কৰিম ইয়াৰ পিছত এই সংখ্যাটো চোৱা ইয়াত দশমিক বিন্দুৰ পিছত দুটা অংক আছে এই অংক দুটা ৰিপিট হোৱা নাই তাৰ পিছৰ দুটা অংক সেই দুটা অংকৰ থুপটো ৰিপিট হৈছে অৰ্থাৎ 35 চোৱা 32.1235 বাৰ অৰ্থাৎ 32.1235 এনেকৈ ওলাই গৈ থাকিব প্ৰথমতে আমি দশমিক বিন্দুটো এইটো স্থানলৈ লৈ যাম তাৰ পিছত দুটা অংক যেহেতু ৰিপিট হৈছে গতিকে আমি 100ৰে পূৰণ কৰিম ইয়াৰ পিছত 8 নম্বৰটো চোৱা 8 নম্বৰটোত আছে 0.37 বাৰ দশমিক বিন্দুৰ পিছতে আছে 3টো কিন্তু ৰিপিট নাই হোৱা তাৰ পিছৰ অংকটো ৰিপিট হৈছে ইয়াত আছে 0.3777 এনেকৈ 7টো ৰিপিট হৈছে গতিকে প্ৰথমতে আমি কি কৰিম 3টো দশমিক বিন্দুৰ বাওঁফালে আনিম তাৰ পিছত ধৰা হ'ল ইয়াক দশমিক বিন্দুটো আমি এইখিনিলৈ লৈ গ'লো 3.7777 সংখ্যাটো আমি এনে ধৰণৰ পাম আৰু দশমিক বিন্দুৰ পিছত ৰিপিট হোৱা অংকটো পাম গতিকে এনে ধৰণৰ যেতিয়া আমি পাম পোৱাৰ পিছত আমি এই সংখ্যাটোক 10ৰে পূৰণ কৰিম গতিকে তোমালোকে এটা কথা বুজি থৈ দিয়া যে দশমিক বিন্দুৰ পিছত যদি এটা অংক ৰিপিট হয় তেতিয়াহ'লে তাক আমি 10ৰে পূৰণ কৰিম দশমিক বিন্দুৰ পিছত যদি দুটা অংকৰ ৰিপিট হয় তেতিয়াহ'লে তাক আমি 100ৰে পূৰণ কৰিম আৰু দশমিক বিন্দুৰ পিছত যদি তিনিটা অংকৰ ৰিপিট হয় তাক আমি 1000ৰে পূৰণ কৰিম এতিয়া 2 নম্বৰটো চোৱা এতিয়া 2 নম্বৰটো কি আছে 0.47 বাৰ আগৰ দৰে আমি ইয়াকো x = 0.47 বাৰ বুলি ধৰি লওঁ ধৰা হ'ল x = 0.47 বাৰ অৰ্থাৎ x = 0.477777 এতিয়া তোমালোকে চোৱা দশমিক বিন্দুৰ পিছত ৰিপিট নোহোৱা অংক এটাও আছে গতিকে মই আগতেই কৈছিলোঁ যে দশমিক বিন্দুৰ সোঁফালে আমি কেৱল ৰিপিট হোৱা অংকবিলাকহে ৰাখিম গতিকে ইয়াত ৰিপিট নোহোৱা অংক এটা আছে সেইটো হ'ল 4 গতিকে দশমিক বিন্দুটো এই স্থানলৈ নিব লগা হ'লে আমি ইয়াক 10ৰে পূৰণ কৰিব লাগিব 10ৰে পূৰণ কৰিলে দশমিক বিন্দুটো এই স্থানলৈ যাব গতিকে ইয়াৰ দুয়োফালে আমি 10ৰে পূৰণ কৰি দিওঁ 10x = ইয়াক 10ৰে পূৰণ কৰিলে হ'ব 4.7777 এইটো হ'ব ইয়াক আমি নাম্বাৰ 1 বুলি ধৰি লওঁ
এতিয়া অলপ আগতে তোমালোকক বুজাই দিছিলোঁ যে দশমিক বিন্দুৰ পিছত যদি এটা অংকৰ ৰিপিট হয় তেতিয়াহ'লে তাক 10ৰে পূৰণ কৰিব লাগে গতিকে ইয়াত কি আছে 4.7777 গতিকে ইয়াক আমি 10ৰে পূৰণ কৰিম গতিকে 1 নম্বৰক আমি 10ৰে পূৰণ কৰিলে কি পাম এতিয়া ইয়াত আছে 10x 10 * 10x ইজ ইকুৱেল টু ইয়াক 10ৰে পূৰণ কৰিলে হ'ব 47.777 মই ইয়াত আৰু এটা 7 লিখি দিওঁ যেহেতু ইয়াত দশমিক বিন্দু খুফালে 4টা 7 দিছোঁ গতিকে ইয়াতো মই 4টা 7 কৰি দিলোঁ এতিয়া 10 * 10x ইজ ইকুৱেল টু 100x ইজ ইকুৱেল টু 47.7777 ইয়াক দিলোঁ নাম্বাৰ 2 এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিলে আমি পাম 2 - 1 100x minus 10x is equal to ইয়াৰ পৰা এইটো আমি বিয়োগ কৰিব লাগিব এতিয়া বিয়োগটো চোৱা 47.7777 এনেকৈ ওলাই গৈ থাকিব 7টো তাৰপিছত আছে 4.7777 7টো এনেকৈ ওলাই গৈ থাকিব গতিকে ইয়াত কি হ'ব 7ৰ পৰা 7 বিয়োগ কৰিলে 0.000.34 43.0000 ইয়াতো 0000 এনেকৈ ওলাই গৈ থাকিব গতিকে আমি ইয়াক 43 বুলি লিখিলেই হ'ব 43 100x ৰ পৰা 10x বিয়োগ কৰিলে হ'ব 90x ইজ ইকুৱেল টু 43 x ইজ ইকুৱেল টু হ'ব 43/90 x মানে আমি কি ধৰিছিলোঁ 0.47 বাৰ 0.47 বাৰ ইজ ইকুৱেল টু 43/90 গতিকে 0.47 বাৰক আমি p/q ৰাহিত প্ৰকাশ কৰিলোঁ য'ত p হ'ল 43 আৰু q হ'ল 90 ইয়াকো আমি আগৰ দৰে এইখিনিৰ পৰা আমি বেলেগ ধৰণে কৰিব পাৰোঁ তোমালোকে চোৱা 2 ৰ পৰা 1 বিয়োগ নকৰাকৈ আমি কৰিব পাৰোঁ চোৱা 100x ইজ ইকুৱেল টু ইয়াত আছে 47.7777 গতিকে এইটো মই এনেধৰণে লিখোঁ 43 প্লাছ 4.7777 এনেদৰে লিখিব পাৰোঁ 43 প্লাছ 4 ইজ ইকুৱেল টু 47 এই দুটা যদি আমি যোগ কৰোঁ আমি এই অংশটো পাম ইয়াত মই একো বেলেগকৈ লিখা নাই ইয়াকে আমি এই সংখ্যাটোক দুটা সংখ্যাৰ যোগফল হিচাপে লিখিছোঁ তোমালোকে যদি ইহঁত দুটা যোগ কৰি চোৱা তোমালোকে এই সংখ্যাটো পাবা 43 4.7777 এনেকৈ 0000 এই জিৰ'বিলাক আমি বহাই লৈছোঁ তেতিয়াহ'লে কি পাওঁ 7777774 মই 47.7777 ইয়াক এনেধৰণে লিখিছোঁ 43.4.777 এনেকৈ ইয়াৰ পিছত 100x ইজ ইকুৱেল টু 43 প্লাছ 4.77 মানে 1 নম্বৰত চোৱা 4.7777 এইটো মানে হ'ল কি 10x গতিকে ইয়াত 10xটো বহাই দিলোঁ এইটো ক'ৰ পৰা পালোঁ 1ৰ পৰা ইয়াৰ পিছত চোৱা 100x minus 10x is equal to এইটো আমি বাওঁফালে লৈ আহিছোঁ বাওঁফালে লৈ আহিলে মাইনাছ হ'ব is equal to 43 ইয়াৰ পিছত 100ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 90x is equal to 43 x is equal to 43/90 x মানে কি 0.47 বাৰ x মানে আমি কিমান ধৰিছোঁ 0.47 বাৰ গতিকে x ৰ ঠাইত 0.47 বাৰ লিখিলোঁ is equal to 43/90 এইটো p/q ৰাহিত আছে য'ত p হ'ল 43 আৰু q হ'ল 90 ইয়াৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো হ'ল 0.001 বাৰ ইয়াকো আমি x বুলি ধৰি লওঁ ধৰা হ'ল x is equal to 0.001 বাৰ ইয়াত তিনিটা অংকৰ ৰিপিট হৈছে এই তিনিটা অংক 001 এই তিনিটা অংকৰ থুপটোৰ ওপৰত বাৰ চিনটো আছে গতিকে এই তিনিটা অংক বাৰে বাৰে ওলাব x is equal to 0.001 001 001 ... এইটো দিলোঁ নাম্বাৰ 1 আগতে আমি কৈছিলোঁ তোমালোকক
যে দশমিক বিন্দুৰ পিছত যদি তিনিটা অংক ৰিপিট হয় তেতিয়াহ'লে সেই সংখ্যাটোক আমি 1000ৰে পূৰণ কৰিম গতিকে ইয়াক আমি 1000ৰে পূৰণ কৰিম 1 নম্বৰক 1000ৰে পূৰণ কৰিলে কিমান হয় চোৱা 1000x is equal to ইয়াক 1000ৰে পূৰণ কৰিলে হ'ব 1.001001001 এনেকৈ ওলাই গৈ থাকিব ইয়াক দিলো নাম্বাৰ 2 এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা আমি যদি 1 নম্বৰ সমীকৰণটো বিয়োগ কৰো তেতিয়াহ'লে আমি কিমান পাম চোৱা 2 নম্বৰ বিয়োগ 1 নম্বৰ 2 নম্বৰত আছে 1000x minus 1 নম্বৰত আছে x 2 নম্বৰৰ বাওপক্ষৰ পৰা 1 নম্বৰৰ বাওপক্ষটো আমি বিয়োগ কৰিম ইয়াৰ পিছত 2 নম্বৰৰ সোপক্ষৰ পৰা 1 নম্বৰৰ সোপক্ষটো আমি বিয়োগ কৰিম এতিয়া ইয়াৰ পৰা এটো বিয়োগ কৰিলে হ'ব 1.001001001 আৰু এটো হ'ল 0.001001001 এতিয়া এইবিলাক হ'ব 0 ইয়াৰ পিছত 1 ৰ পৰা 0 মাইনাস কৰিলে হ'ব 1 1.0000000 এনেকৈ ওলাই গৈ থাকিব গতিকে ইয়াক আমি 1 বুলি লিখিম 1 এটো হ'ব 999x is equal to 1 এতিয়া x is equal to 1 divided by 999 x মানে আমি কিমান ধৰিছিলো 0.001 bar is equal to 1 by 999 এতিয়া আমি কি পালো 0.001 bar is equal to 1 by 999 আৰু এটো p by q ৰ হিট আছে যত p হল 1 আৰু q হল 999 ইয়াৰ পিছত এতিয়া 4 নম্বৰটো চোৱা ইয়াত আছে 0.54 bar ইয়াতো আমি কি কৰিম x ধৰি লম ধৰা হল x is equal to 0.54 bar অৰ্থাৎ x is equal to 0.545454 এনেকৈ ওলাই গৈ থাকিব ইয়াক আমি 1 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰিলো আগতে তোমালোকক কৈছিলো দশমিক বিন্দুৰ পিছত থকা দুটা অংক যদি ৰিপিট হয় দশমিক বিন্দুৰ ঠিক পিছতে থকা দুটা অংক যদি বাৰে বাৰে ওলায় তেতিয়া হলে আমি 100ৰে পূৰণ কৰিম গতিকে আমি 1 নম্বৰক 100ৰে পূৰণ কৰিম নাম্বাৰ 1 into 100 ইয়াৰ বাওপক্ষক 100ৰে পূৰণ কৰিলে হ'ব 100x আৰু ইয়াক 100ৰে পূৰণ কৰিলে দশমিক বিন্দুটো এই স্থানলৈ যাব আৰু 54 টো দশমিক বিন্দুৰ বাওঁফালে আহিব 54.5454 আমি আকৌ 54 লিখো ইয়াত আমি 5454 যিমান ইচ্ছা আমি সিমান লিখিব পাৰো ইয়াক আমি দিও 2 নম্বৰ এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা যদি 1 নম্বৰ সমীকৰণটো আমি বিয়োগ কৰি দিও কি হয় চোৱা নাম্বাৰ 2 minus নাম্বাৰ 1 100x minus x is equal to ইয়াৰ পৰা এটো বিয়োগ কৰিলে বিয়োগটো দেখাই দিছো 54.545454 আৰু এটো হ'ল 0.545454 0.00000 এটো হ'ব 4 এটো হ'ব 5 ইয়াত বাৰে বাৰে ওলাই গৈ থাকিব আৰু ঠিক তেনেকৈ ইয়াতো 0 টো বাৰে বাৰে ওলাব গতিকে এটো আমি 54.0000 এইবিলাক নিলিখিলেও হ'ব আমি কেৱল 54 বুলি লিখিলেই হ'ব 54 ইয়াৰ পিছত 100x minus x is equal to 99x is equal to 54 x is equal to 54 divided by 99 ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰো 9 6 গুণ 54 9 11 গুণ 99 x is equal to কিমান পালো 6 by 11
x মানে হ'ল 0.54 বাৰ ইয়াত আমি x মানে ধৰিছোঁ 0.54 বাৰ গতিকে x মানে এইটো লিখিলোঁ আৰু 0.54 বাৰ ইজ ইকুৱেল টু কিমান পাম 6/11 এইটো p/q আহিত আছে গতিকে আমাক p/q আহিত লিখিব দিছিলে আমি ইয়াত p/q আহিত লিখোতে কিমান পালোঁ 11/6 ইয়াৰ পিছত আমি 5 নম্বৰটো কৰোঁ 5 নম্বৰত আছে 0.59 বাৰ ধৰি লওঁ x is equal to 0.59 বাৰ অৰ্থাৎ x is equal to 0.5999 এনেকৈ 9 টো ওলাই গৈ থাকিব আগতে তোমালোকক কৈছিলোঁ যে দশমিক বিন্দুৰ পিছত ৰিপিট নোহোৱা যদি অংক থাকে সেই অংকটো আমি বাওঁফালে আনি ল'ব লাগে গতিকে এই সংখ্যাটোৰ ক্ষেত্ৰত আমি কি কৰিম 5.999 এনেকৈ আমি দশমিক বিন্দুৰ পিছত যাতে কেৱল 9 টোহে থাকে কেৱল ৰিপিট হোৱা অংকটোহে থাকে আমি তেনেকুৱা কৰিম গতিকে এই কামটো কৰিবলৈ আমি কি কৰিব লাগিব এই সংখ্যাটোক 10 ৰে পূৰণ কৰিব লাগিব 10 ৰে যদি এই সংখ্যাটোক পূৰণ কৰোঁ তেতিয়া হলে দশমিক বিন্দুটো এই স্থানলৈ যাব গতিকে এতিয়া আমি এই সমীকৰণটোৰ দুয়োফালে 10 ৰে পূৰণ কৰোঁ 10x is equal to ইয়াক 10 ৰে পূৰণ কৰিলে হ'ব 5.999 এই সংখ্যাটো পালোঁ ইয়াক দিওঁ নাম্বাৰ 1 এতিয়া তোমালোকক আগতেই কৈছোঁ যে দশমিক বিন্দুৰ পিছত যদি এটা অংকহে ৰিপিট হয় তেতিয়াহ'লে সেই সংখ্যাটোক আমি 10 ৰে পূৰণ কৰিব লাগে গতিকে ইয়াত এই সংখ্যাটোৰ ক্ষেত্ৰত দশমিক বিন্দুৰ পিছত এটা অংকই ৰিপিট হৈ আছে 9999 এনেকৈ ওলাই গৈ আছে গতিকে ইয়াক আমি 10 ৰে পূৰণ কৰিম নাম্বাৰ 1 সমীকৰণ ইনটু 10 ইনটু 10x ইজ ইকুৱেল টু ইয়াক 10 ৰে পূৰণ কৰিলে হ'ব 59.99 আৰু এটা 9 দিওঁ এটুক দিলোঁ নাম্বাৰ 2 ইয়াক আমি 10 ৰে পূৰণ কৰিলে 9 টো বাওঁফালে আহিব দশমিক বিন্দুটো এইটো স্থানলৈ যাব গতিকে আমি কিমান পাম 59.99999 এনেকৈ আমি পাই গৈ থাকিম এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰি দিওঁ 2 নম্বৰ সমীকৰণ বিয়োগ 1 নম্বৰ সমীকৰণ 1 মিনিট ইয়াত 10 into 10 is equal to 100x is equal to 59.999 ইয়াক আমি দিওঁ নাম্বাৰ 2 এই নাম্বাৰটো মচি দিওঁ এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰি দিওঁ নাম্বাৰ 2 মাইনাছ নাম্বাৰ 1 100x মাইনাছ নাম্বাৰ 1ত কি আছে 10x is equal to ইয়াৰ পৰা এইটো আমি বিয়োগ কৰিম 59.999 আৰু এইটো হ'ল 5.9999 5.999 ইয়াত ডট ডট দিছোঁ আৰু ইয়াতো ডট ডট দিছোঁ যিহেতু 9 টো বাৰে বাৰে ওলাব ইয়াৰ পৰা এইটো বিয়োগ কৰিলে হ'ব 000 নৰ পৰা 5 বিয়োগ কৰিলে হ'ব 4 এইটো হ'ব 5 is equal to 54 এইটো হ'ব 90x is equal to 54 x is equal to 54 divided by 90 এতিয়া ইহঁতক আমি 18 ৰে কটাকটি কৰিব পাৰোঁ ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিলে হ'ব 18 3 গুণ 54 18 5 গুণ 90 x is equal to 3/5 x মানে আমি কিমান ধৰিছিলোঁ 0.59 বাৰ 0.59 বাৰ is equal to 3/5 এইটো p/q আহিত আছে য'ত p হ'ল 3 আৰু q হ'ল 5 3 আৰু 5 দুইটাই অখণ্ড সংখ্যা ইয়াৰ পিছত 6 নম্বৰটো চোৱা ইয়াত আছে 0.345 বাৰ ধৰা হ'ল
x is equal to 0.345 bar অৰ্থাৎ x is equal to 0.345454545 এনেকৈ ওলাই গৈ থাকিব এতিয়া দশমিক বিন্দুৰ ঠিক পিছতেই যিটো অংক আছে সেই অংকটো ৰিপিট নাই হোৱা ইয়াৰ পিছত 454545 এই অংক দুটাৰ থুপটো ৰিপিট হৈছে গতিকে আমি দশমিক বিন্দুটো এইখিনিলৈ লৈ যাম দশমিক বিন্দুটো এটা স্থান সোঁফালে নিব লগা হ'লে ইয়াক 10ৰে পূৰণ কৰিব লাগিব গতিকে ইয়াক 10ৰে পূৰণ কৰি দিওঁ ইয়াৰ দুয়োপক্ষক 10ৰে পূৰণ কৰিলে কি হয় চোৱা 10x is equal to 3.454545 ইয়াক দিলো নাম্বাৰ 1 ইয়াত যেহেতু দশমিক বিন্দুৰ ঠিক পিছতেই থকা দুটা অংকৰ ৰিপিট হৈছে গতিকে ইয়াক আমি 1ৰে পূৰণ কৰিব লাগিব গতিকে 1 নম্বৰক 1ৰে পূৰণ কৰিলে কি হয় চোৱা 1 নং সমীকৰণ ইনটু 100 into 10x এই সমীকৰণটোৰ বাওঁপক্ষক আমি 100ৰে পূৰণ কৰিলোঁ আৰু ইয়াৰ সোঁপক্ষকো 100ৰে পূৰণ কৰিব লাগিব আৰু ইয়াক 100ৰে পূৰণ কৰিলে দশমিক বিন্দুটো দুটা স্থান সোঁফালে যাব গতিকে কিমান হ'ব 345.454545 এনেকৈ ওলাই গৈ থাকিব ইয়াৰ পিছত 100ৰে 10ক পূৰণ কৰিলে হ'ব 1000x is equal to 345.454545 এনেকৈ ওলাই গৈ থাকিব আৰু ইয়াক দিলোঁ সমীকৰণ 2 এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো আমি বিয়োগ কৰি দিওঁ 2 নম্বৰ সমীকৰণ বিয়োগ 1 নম্বৰ সমীকৰণ 1000x minus 10x is equal to ইয়াৰ পৰা এটো বিয়োগ কৰিলে হ'ব 342 বিয়োগ কৰি দেখাই দিছোঁ 345.454545 ইয়াৰ পিছত আছে 3.454545 এইবিলাক হ'ব 0 2 4 342 ইয়াৰ পৰা এটো বিয়োগ কৰিলে হ'ব 990x is equal to 342 এটো হ'ব x is equal to 342 divided by 990 ইয়াক যদি আমি লঘিষ্ঠ আকাৰলৈ নিওঁ 9 3 গুণ 27 9 8 গুণ 72 9 গুণ 9 9 গুণ 9 9 0 গুণ 0 আকৌ ইয়াক 2 ৰে কাটিলে হ'ব 19 গুণ 38 2 5 গুণ 10 2 5 গুণ 10 x is equal to কিমান পালো 19/55 x মানে আমি কিমান ধৰিছিলো 0.345 bar 0.345 bar is equal to 19/55 এটুক আমি p by q হিত প্ৰকাশ কৰিলো ইয়াক p by q হিত প্ৰকাশ কৰোতে কিমান পালো 19/55 এতিয়া 7 নম্বৰটো চোৱা 7 নম্বৰটো দিছে 32.1235 bar এই সংখ্যাটোক আমি x বুলি ধৰি লওঁ ধৰা হ'ল x is equal to 32.1235 bar অৰ্থাৎ x is equal to 32.1235 ইয়াত চোৱা দশমিক বিন্দুৰ পিছত দুটা অংক ৰিপিট নাই হোৱা 1 আৰু 2 এই অংক দুটাৰ ৰিপিট নাই হোৱা 353535 এই অংকটো বাৰে বাৰে ওলাই আছে গতিকে ইয়াত যেহেতু দুটা অংকৰ ৰিপিট নাই হোৱা তোমালোকক আগতে কৈছিলোঁ যে প্ৰথমতে আমি এনেকুৱা কৰিম সংখ্যাটো য'ত দশমিক বিন্দুটোৰ পিছত থকা অংককেইটা ৰিপিট হয় গতিকে দশমিক বিন্দুটো আমি এই স্থানলৈ নিব লাগিব এই স্থানলৈ দশমিক বিন্দুটো নিব লগা হ'লে ইয়াক আমি 100ৰে পূৰণ কৰিব লাগিব 100x is equal to এই সংখ্যাটোক যদি আমি 100ৰে পূৰণ কৰোঁ তেতিয়াহ'লে দশমিক বিন্দুটো এই স্থানলৈ যাব 3212.353535 এতিয়া তোমালোকে নিশ্চয় কথাটো বুজিব পাৰিছা যেতিয়া এই সংখ্যাটোক আমি 100ৰে পূৰণ কৰিলোঁ
তেতিয়া দশমিক বিন্দুৰ সোঁফালে কেৱল ৰিপিট হোৱা সংখ্যাকেইটাহে আবিৰ্ভাৱ হৈছে। ইয়াত যিহেতু 1 আৰু 2 অংক দুটা বাৰে বাৰে ওলোৱা নাছিল, গতিকে এই অংশখিনি এই অংক দুটা আমি দশমিক বিন্দুৰ বাওঁফালে লৈ গুচি আহিলোঁ। এই অংক দুটা বাওঁফাললৈ দশমিক বিন্দুৰ বাওঁফাললৈ আনিবলৈ আমি কি কৰিলোঁ, ইয়াক 100ৰে পূৰণ কৰিলোঁ। গতিকে এতিয়া আমি কিমান পালোঁ, 3212.353535, ইয়াক দিওঁ 1 নম্বৰ। এতিয়া আগতে তোমালোকক কৈছিলোঁ যেতিয়া দশমিক বিন্দুৰ পিছত দুটা অংক পুনৰাবৃত্তি ঘটে তেতিয়া আমি সেই সংখ্যাটোক 100ৰে পূৰণ কৰিম। গতিকে ইয়াক আমি 100ৰে পূৰণ কৰিম। 1 নম্বৰ সমীকৰণক 100ৰে পূৰণ কৰিলে হ'ব 100 ইনটু, যেহেতু এই সমীকৰণটোক আমি 100ৰে পূৰণ কৰিছোঁ গতিকে ইয়াৰ বাওঁপক্ষক 100ৰে পূৰণ কৰিব লাগিব। 100 ইনটু 100x ইজ ইকুৱেল টু, ইয়াক যদি আমি 100ৰে পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 3212 দশমিক বিন্দুটো এইটো স্থানলৈ যাব, এই স্থানলৈ যাব 35.3535, আকৌ 35 লিখি দিওঁ, ইয়াক দিওঁ নাম্বাৰ 2। নাম্বাৰটো আমি পিছত দিম। 100 ইনটু 100 মানে হ'ল 10,000, x ইজ ইকুৱেল টু 321235.353535, ইয়াক দিলোঁ নাম্বাৰ 2। এতিয়া নাম্বাৰ 2 সমীকৰণৰ পৰা নাম্বাৰ 1 সমীকৰণটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম চোৱা, 2 - 1। এতিয়া 10,000ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 9,900x ইজ ইকুৱেল টু, এতিয়া ইয়াৰ পৰা এইখিনি বিয়োগ কৰিব লাগিব। ইহঁতক তলে তলে পাতি পেলাই মই বিয়োগ কৰি দিওঁ। 321235.353535, ইয়াৰ পিছত আছে 3212.353535, এইবিলাক হ'ব 0। 5ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 3, 3ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 2, 2ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 0, 11ৰ পৰা 3 বিয়োগ কৰিলে হ'ব 8, ইয়াত 1 থাকিলে 3। এতিয়া সংখ্যাটো পালোঁ 3,18,023, 318,023, x is equal to 318,023 divided by 9,900। এতিয়া আমি x মানে কিমান ধৰিছিলোঁ, x মানে ধৰিছিলোঁ 32.1235 বাৰ is equal to 318,023 divided by 9,900। এতিয়া আমি 7 নম্বৰটো শেষ কৰিলোঁ। ইয়াৰ পিছত 8 নম্বৰটো চোৱা। 8 নম্বৰত আছে 0.37 বাৰ। এই সংখ্যাটোকো আমি x বুলি ধৰি লওঁ। ধৰা হ'ল x is equal to 0.37 বাৰ, অৰ্থাৎ x is equal to 0.3777। এতিয়া এই সংখ্যাটোৰ ক্ষেত্ৰতো চোৱা, দশমিক বিন্দুৰ ঠিক পিছতে থকা অংকটো ৰিপিট নাই হোৱা, তাৰ পিছৰ অংকটো ৰিপিট হৈছে, 7777 ওলাইছে। ইয়াক আমি কি কৰিম, ইয়াক 10ৰে পূৰণ কৰি দশমিক বিন্দুটো এইটো স্থানলৈ লৈ যাম। এতিয়া দুই পক্ষক 10ৰে পূৰণ কৰিলে হ'ব 10x ইজ ইকুৱেল টু, ইয়াক 10ৰে পূৰণ কৰিলে হ'ব 3.77777টো এনেকৈ ওলাই গৈ থাকিব। এতিয়া তোমালোকে চোৱা, দশমিক বিন্দুৰ পিছত কেৱল এটা অংকই ওলাই আছে, গতিকে এই সংখ্যাটোক আমি 10ৰে পূৰণ কৰিব লাগিব। ইয়াক নাম্বাৰ 1 বুলি দিলোঁ আৰু ইয়াক আমি 10ৰে পূৰণ কৰি দিওঁ। সমীকৰণ 1ক 10ৰে পূৰণ কৰিলে হ'ব 10 ইনটু
1 নম্বৰ সমীকৰণৰ বাওঁপক্ষটো হ'ল 10x গতিকে ইয়াত আমি লিখিম 10x = ইয়াক 10 পূৰণ কৰিলে হ'ব 37.777 ইয়াত আমি ইয়াত তিনিটা হাত দিছিলো ইয়াত আমি এই হাতটো বাওঁফালে আনিলো বাওঁফালে আনি দশমিকটো ইয়াত দিলো দি পেলাই ইয়াত দুটা 7 থাকিলে কিন্তু আমি যিমান ইচ্ছা আমি সিমান 7 লিখিব পাৰো যেহেতু এই অংশটোৰ পুনৰাবৃত্তি ঘটি থাকে এতিয়া 10 * 10x = 100x = 37.777 ইয়াক দিলো নাম্বাৰ 2 এতিয়া সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 টো যদি আমি বিয়োগ কৰি দিও তেতিয়া হলে কি হয় চোৱা 2 - 1 = 100 - 100x - 10x 100x - 10x = 37.777 তাৰ পিছত 1 নম্বৰ সমীকৰণৰ সোঁপক্ষটো কি 3.777 000 7 পৰা 3 বিয়োগ কৰিলে 4 3 34 1 পৰা 10 বিয়োগ কৰিলে হ'ব 90 90x = 34 x = হ'ব 34 divided by 90 এতিয়া ইহঁতক আমি লঘিষ্ঠ আকাৰে নিব পাৰো লঘিষ্ঠ আকাৰে নিলে হ'ব 2 17 গুণ 34 2 45 গুণ 90 অৰ্থাৎ x = 17/45 এতিয়া x মানে হ'ল 0.37 বাৰ 0.37 বাৰ = 17/45 ছাত্ৰ-ছাত্ৰীসকল আজি 3 নম্বৰটো আমি শেষ কৰিলো ইয়াৰ পিছত আমি পৰৱৰ্তী অংশ কৰিম আজিলৈ ইমানেই ধন্যবাদ